নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপিলৈ আহিছোঁ। মই আপোনালোকক দেখাই আছোঁ ৰেচিপিটোত কি কি লাগে, আপোনালোকে চাই থাকক। মই 3টা কণী লৈছোঁ, আপোনালোকে দেখা পাইছে। মই এইটো কণী আৰু ধনিয়া পাতৰ কাৰী হ'ব। মই ধনিয়া পাতটো বটি লৈছোঁ, আপোনাক দেখাই দিছোঁ কেনেকৈ বটিব লাগে। তাৰপিছত লৈছোঁ মই 3টা আলু, কিন্তু সৰু সৰু, মিডিয়ামৰ নহয়, মই সৰু চাইজৰ লৈছোঁ। যদি কেমেৰাত দেখা আছে মিডিয়াম নহয়, সৰু চাইজৰ হয়। আৰু ইয়াতে জলকীয়া নচলে এইটো চব্জিত, কাৰণ এইটো বেছিভাগ বাচ্চাহঁতে ভাল পায় আৰু বাচ্চাবিলাকৰ কাৰণে, সেইটো কাৰণে মই লৈছোঁ। ইয়াতে মই গ্ৰাইণ্ড কৰি লৈছোঁ, মিক্সিত মাৰি লৈছোঁ। আদা আৰু জিৰা, মই নহৰু ইউজ নকৰি নহৰু নিদিওঁ। আৰু পিঁয়াজ লৈছোঁ অলপ স্লাইচকৈ, আৰু ধনিয়া পাত লৈছোঁ। মই এইটো সজাবত অলপ দিম, অলপ ইউজ কৰিম। মই ধনিয়া পাত পিচকৈ, যিহেতু ধনিয়া পাতৰে ৰেচিপি হয়, আগতে মই বটিয়ে লৈছোঁ। এতিয়া কেৰাহীটো গৰম হৈ গ'ল, মই ইয়াতে তেল ঢালি দিম, আৰু তেলটো খুব কম পৰিমাণে দিম, কাৰণ বাচ্চাবিলাক খাব। তেল ইমান দিব নোৱাৰি, মই অলপ দিছোঁ, আপোনালোকে দেখা পাইছে। এতিয়া তেলখিনি গৰম হোৱালৈকে অপেক্ষা কৰোঁ। তেল গৰম হৈ গ'ল, আপোনালোকে দেখা পাইছে। এতিয়া মই ঢালি দিম ইয়াতে স্লাইচকৈ পিঁয়াজ কটা আছে, পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি ৰঙা হোৱালৈকে মই এনেকৈ ৰঙা কৰিব লাগে। যেতিয়া ৰঙা হয় তেতিয়া মই ঢালি দিম। পিঁয়াজখিনি ৰঙা হওঁতে হওঁতে মই আলুকেইটা মই কেনেকৈ গ্ৰাইণ্ড কৰিব লাগে মই দেখাই দিছোঁ। আলু পূৰা গ্ৰাইণ্ড কৰি দিম, কাৰণ যিহেতু ধনিয়া পাতটো গ্ৰাইণ্ড আছে, আৰু এইটো মই গ্ৰাইণ্ড কৰি দিম। আপোনালোকে দেখা পাইছে গ্ৰাইণ্ড পূৰা হৈ গ'ল। এতিয়া ঢালি দিম আলুখিনি। এতিয়া মই লাৰি চাৰি দিম। মই 1 মিনিটমান এনেকৈ ইয়াতে মাৰি দিছোঁ। এইখিনি আলুখিনি পূৰা গ্ৰাইণ্ড কৰিব লাগিব। ইয়াতে মই দি দিম অকণমান হালধি গুড়ি। দেখা পাইছোঁ মই অকণমান হালধি গুড়ি দিছোঁ, অকণমান সোৱাদ অনুযায়ী নিমখ। চাওক, এতিয়া এনেকৈ পূৰা 1 মিনিটমান মই কৰি ল'লোঁ, লৰচৰ কৰি মই এনেকৈ মই গ্ৰাইণ্ড কৰি নিলোঁ। ধুনীয়া কেনেকৈ আপোনালোকে নিশ্চয় দেখা পাই আছে। আৰু দেখাব মই ইয়াতে মই দি দিছোঁ, বেছি নহয়, মই অকণমান জিৰা আৰু আদা বটা আছিলে, মই সেইখিনি বেছি নিদিওঁ, মই একদম খুব কম পৰিমাণে দিছোঁ। এইটো বাচ্চাবিলাকে ভাল পায়, আৰু বাচ্চাবিলাকৰ কাৰণে মই বইল কণী দি দিম মই দেৰিকৈ। আৰু বাচ্চাহঁতে এইটো ৰেচিপি খুবেই ভাল পায়, বহুতেই ভাল পায়। আপোনালোকে ঘৰত বনাব, খাব। আৰু ডাঙৰ মানুহ যদি খায় তেতিয়াহ'লে আপোনালোকে জ্বলা ইউজ কৰিব, টেষ্টি হ'ব। বাচ্চাবিলাকৰ কাৰণে যিহেতু বাচ্চাবিলাকে নাখায়, জ্বলা নাখায়, সেইটো মই জ্বলা দিয়া নাই। এতিয়া মই 1 মিনিটৰ কাৰণে ঢাকি দিছোঁ। 1 মিনিট হৈ গ'ল, চাওক কেনে আছে। এতিয়া হেৰিটো হৈ গ'ল প্ৰায়, আপোনালোকে দেখা পাইছে। ইয়াৰ মাজতে মই ঢালি দিম ধনিয়া পাতখিনি, যে মই বটি থৈছিলোঁ আগতে, মতলব মই গ্ৰাইণ্ড কৰি ৰাখিছিলোঁ সেইখিনি। এতিয়া আপোনালোকে ঘৰত বনাব, বনাই কিনে আপোনালোকে খাব, বাচ্চাবিলাক খাব, বহুতেই টেষ্ট পাব, ভাল পাব। আৰু ৰেচিপিখন যদি ভাল লাগিছে আপোনালোকৰ, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। এতিয়া মই ঢাকি দিছোঁ মই 2 মিনিটৰ কাৰণে। এতিয়া হৈ গ'ল, ইয়াতে আমি জোল দিব পৰা হৈ গৈছোঁ। ইয়াৰ মাজতে মই ঢালি দিম, আপোনালোকে দেখা পাইছে মই কেনেকৈ কৰিছোঁ। অলপখিনি ভাজিও নিব লাগে, তেতিয়া বেছি টেষ্টি হয়। তেতিয়া একদম কম জুই, বেছি জুইত নহয়, হাই জুইত নহয়, তেতিয়া জ্বলি যাব, নহ'লে বেয়া লাগিব টেষ্টটো। একদম কম জুই। তেতিয়া মই ইয়াৰ মাজতে মই ঝোল দি দিম, পানী দি দিম, আপোনালোকে চাই থাকক। এতিয়া মই পানী দি দিলোঁ ইয়াতে, গৰম পানী, দেখা হৈছে, আপোনালোকে চাই থাকক। এতিয়া 2 মিনিট হৈ গ'ল চব্জিটো। এতিয়া মই ইয়াতে মই কৰি দিম, ইয়াৰ মাজতে মই কণী কাটি কিনে পেলাই দিম, আপোনালোকে চাই থাকক। কণী কেনেকৈ দিওঁ মই, এইটো মই ভাজি লোৱা নাই, কাৰণ যিহেতু মই এইটো ফুল্লি বাচ্চা ৰেচিপি হয়, সেইটো কাৰণে আমাৰ বাচ্চাই খাব, সেইটো কাৰণে এইটো মই কণীটো এনেকৈ ঢালি দি দিছোঁ। এতিয়া মই বেছি সময় নহয়, মাত্ৰ 1 মিনিটৰ কাৰণে ঢাকি দিম, আপোনালোকে চাই থাকক। কৰিছোঁ কৰিছোঁ। এতিয়া আপোনালোকে চাইছে নিশ্চয় কিমান ধুনীয়া হৈছে। মই এইখিনি মই এতিয়া কাঢ়ি দিম এটা বলত, আপোনালোকে দেখা পাইছে। একদম কম সময়ৰ মাজত মই বনাইছোঁ, আৰু একদম মছলাটো নাই, আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া মই আন্দা কাৰীখিনি মই বলত মই ঢালি দিছোঁ, আপোনালোকে দেখা পাইছে কিমান ধুনীয়া। খাবতো ঠিক তেনেকুৱাই টেষ্টি হ'ব। ইয়াৰ ওপৰত মই অলপ ধনিয়া পাত দিছোঁ, এনে মই ভাজাবৰ কাৰণে। আৰু মই অলপ এতিয়া মই টেষ্ট কৰি মই নিজে চাওঁ কেনে হৈছে, আপোনাক মই কৈ আছোঁ। দেখাতো ধুনীয়াই, খাওঁতে মই কেনে হয়, অপূৰ্ব, বহুত ভাল হৈছে, বহুত ভাল হৈছে, বহুত টেষ্টি। আপোনালোকে বনাব, খাব। মই আৰু এদিন আহিম অন্য এটা ৰেচিপি লৈ নতুন, আপোনালোকে চাই থাকিব। আজিৰ কাৰণে বাই।